हेलो एवरीवन, वेलकम बैक टू माय यूट्यूब चैनल। मैं सनी आपलोक सकलोके मोर नीति भिडिओ स्वागतम जानाइছোঁ। आशा राखिছোঁ আপোনালোকৰ খবৰ খুব বেছি ভাল, মোৰো ভাল। আমি এতিয়া উঠিলোঁ ব্ৰেকফাষ্ট কৰিব। আজি আমি ব্ৰেকফাষ্ট কৰিব ওলাম। আজি আমি যাম ফিল্ম চিটিত। তো সকলোকে দেখুৱাম তাত কেনেকুৱা কি হয়, আমিও চাওঁ কেনেকুৱা লাগে। তেতিয়াহ'লে মই ব্ৰেকফাষ্ট কৰি লগ পাইছোঁ। এতিয়া আমি আহি পালোঁ ফিল্ম চিটি, আৰু ফিল্ম চিটি আছে গড়েগাঁৱত। ইয়াৰ পৰা টিকেট ল'ব লাগে, পাৰ পাৰ্চন 1000কে লয়। টাইম টু টাইম ইয়াৰ পৰা বাছ যায়। এতিয়া আমাৰ বাছৰ টাইম হৈ গ'ল। ইয়াতে নাম মাতি থাকে আৰু বাছত উঠিব লাগে। ইয়াত ৰাতিপুৱা 10টা বজাৰ পৰা আবেলি 5 বজালৈ খোলা থাকে, তেতিয়ালৈহে যাব পাৰি। এনেদৰে আমাক এখন টুৰিষ্ট আইডি দিছে। नहीं है, हम टूर ऑपरेटर्स हैं, लेकिन अगर कहीं कोई शूटिंग रास्ते में चल रही होगी तो हम अपनी गाड़ी को स्लो रखेंगे। आप हमारी गाड़ी के बड़े 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 शीशों से आराम से देख सकते हैं। जी तो सोचिए कि आप मुलाकात सलमान खान से हो जाए। कमाल करते हो, एक बार जो मैंने कमिटमेंट कर दी तो मैं अपने बाप की भी नहीं सुनता हूँ। आज तो माँ को भी मैं लाया हूँ। 100% सलमान खान आएंगे बिग बॉस के सेट पे। आज थर्सडे 100% आएंगे वो। अगर बाहर आते हैं तो दिख सकते हैं, अंदर तो हम नहीं जा सकते, मगर उनके साथ बहुत लोग और भी आते हैं, तो कोई ना कोई दिख नहीं सकता, इसलिए पॉजिटिव माइंड से बैठिएगा। तो पीछे पुलिस की गाड़ी, शाहरुख खान की गाड़ी 100%। इसी गाड़ी का 555 होता है हमेशा। अगर आपको यकीन ना हो तो गूगल में चेक कर लो। এইখনত বোলে শাহৰুখ খান আছিলে, কিন্তু গ্লাছবিলাক কলা যে, সেইকাৰণে আমি বাহিৰৰ পৰা একোৱে দেখা নাপালোঁ। দেখা পালেতো বহুত ভালেই আছিলে। सूर्यकोटि समाप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गणपति नमः। गणपति बप्पा मंगल मूर्ति। प्रेज द लॉर्ड, हालेलुया। फाइनली वी आर इन গাইডজনী আমাক অলপ হহুৱাই ঠাইবিলাক দেখাই দি গৈ আছে, কোনখিনি কি হয়। यस, थोड़ा स्लो कर दो फादर। दोस्तों ये अंदर सेट बन रहा है। पठान फिल्म की बहुत सारी शूटिंग इसके अंदर भी हुई थी, सेट बना के की गई थी शूटिंग पठान मूवी की। আৰু আমি এতিয়া পালোঁ বিগ বছ মাৰাঠী। তাৰক মেহতা কা উল্টা চশমাটো সকলোৱে জানি ইয়াতে শ্বুট কৰে। সকলোৱে চাগে বাহিৰৰ পৰা চাই অলপ হ'লেও চিনি পাইছে, কাৰণ প্ৰায়ভাগে চায়ে। আৰু এতিয়া আমি পালোঁ সকলোৱে চোৱা এটা শ্ব' বিগ বছৰ ছেট। সলমান খানক দেখা পালেতো ক'বই নালাগে আৰু কিমান ভাল লাগিলে হয়। বাহিৰৰ পৰা চালে কেনেকুৱা লাগে ন, ধৰিবই নোৱাৰি। ভিতৰ ফালে ইমান ধুনীয়া দেখোঁ আমি টিভিত। এই মন্দিৰটো দেখি চাগে সকলোৰে চিনাকি যেনেই লাগিছে, কাৰণ টিভি চিৰিয়েল হওক, মুভি হওক, সকলোতে প্ৰায় দেখায় এই মন্দিৰটোৱে। ইয়াত আজি কিবা শ্বুটিং হৈ আছে। তো আমি ভিতৰত যাব নাপালোঁ, মানে ভিতৰত যাব নিদিলে আৰু ভিডিঅ'ও কৰিব নিদিয়ে, কিবা চিৰিয়েলৰ শ্বুট কৰি থকা বুলি কৈছে। সেইকাৰণে আমি দূৰৰ পৰাই চালোঁ। ইয়াতেও কিবা এখন চিৰিয়েলৰ শ্বুটিং চলি আছে। এক্টৰজনক দেখি চাগে কোনোবাই চিনি পাইছে, যোনে চাই এইখন চিৰিয়েল। আৰু এইটো হ'ল য়ে ৰিশ্তা ক্যা কেহলাতা হেৰ ছেট। এইটো ঘৰ চাগে ছোৱালীবিলাকে চিনিয়ে পাইছে, কাৰণ বহুত টাইম চিৰিয়েলখন চলিছে আৰু প্ৰায় ছোৱালী চায়ে। আৰু এইটো হ'ল আমি প্ৰায় চিনেমাবিলাকত দেখা পোৱা হাইকোৰ্ট। আৰু এতিয়া আহি পালোঁ আমি বলীউড পাৰ্ক। ইয়াতে আমাক 1.5 ঘণ্টামান দেখাব চিনেমাবিলাকৰ চিন কিছুমান কেনেকৈ কৰে, এইবোৰ দেখায় আৰু ইয়াতে লগত লাইভ শ্ব' এটাও দেখাব। তো ভিতৰ পিনে এনেকৈ বনোৱা আছে, মুভিবিলাকত যেনেকৈ দেখায় ঘৰবিলাক, ডাঙৰ ডাঙৰ ঘৰবিলাক বনোৱা দেখায়, অথচ সেইবোৰ ডাঙৰ ডাঙৰ ঘৰ নহয়, এইবোৰ প্লাষ্টিক টাইপৰ কিবা বনাই থৈ দিছে এনেকৈ, কিন্তু দেখাত গমেই নাপায়, একদম অৰিজিনেল ঘৰ যেন লাগে। चाय पहले भाल लगे। कैसा बैकग्राउंड वर्क होता है, एकदम डिटेल में फिजिक्स साइंस में जाके आपको बोर नहीं करूंगा, थोड़ा सा सिंपल वे में ही बताऊंगा फिल्में कैसी बनती है, और आज के बाद आपका फिल्में देखने का नजरिया भी 100% बदल जाएगा। तो इंटरेस्टेड हो सब? यस। ओके।
চিনেমাত যে আমি শুনা পাওঁ বস্তুবোৰৰ চাউণ্ড সেইবোৰ কেনেকৈ দিয়া হয় তাকে আমাক ইয়াত অলপ দেখাই দিছে। ইয়াত এবাৰ আমাক হাড্ডি ভাঙা চাউণ্ড দেখাব। थोड़ा सा मेरे पास एक प्लास्टिक का टुकड़ा, इसकी मदद से ये आवाज रिकॉर्ड होती है, तो किस प्रकार से इफेक्ट आएगा? কেইজনমানক অডিয়েন্সৰ পৰাই উঠাই লৈ গৈছে আৰু এক্টিং কৰিব দিছে। এইটো মানে এডিট কৰি দেখাব কেনেকৈ এডিট কৰে, কিন্তু বহুত হাঁহি উঠিছে সিহঁতৰ এক্টিং দেখি পেলাই। এইবাৰ আমাক এটা লাইভ শ্ব' দেখাব আৰু এইটো চাই আমি বহুত এনজয় কৰিলোঁ। মই কেতিয়াও চোৱা নাছিলোঁ এনেকৈ লাইভ শ্ব', তো ফাৰ্ষ্ট টাইম চাইছোঁ। যিয়ে নহওক राम की पहली मोशन फिल्म ऑडियंस वाह ही नहीं बोल रहे, जोर से बोलो, प्यार से बोलो, जय माता दी। तो अर्ज किया है, इधर भी सितम हो गया, उधर भी सितम हो गया, तालियां बजा दो, शेर खत्म हो गया। डीजे गाना बंद कर दिया। कैसे हैं आप लोग? मुझे लग रहा है कि मैं कोई सत्संग में आ गया हूँ। मैं कोई बाबा या कोई बेबी है, हम प्रवचन सुनाएंगे आपको, आपसे बात करेंगे हम। बहुत क्यूट लग रहा है। और कैसे हो? आए है यहाँ बातें तो होती मगर शायद अधूरी होती। शुक्रिया आप सबका, शुक्रिया आप सबका। आपके आने से रौनक। घर से आने वाली लाइन थी। अच्छा, आपका नाम क्या है? ओम प्रकाश। ओम प्रकाश। अच्छा, ओम प्रकाश भैया जो है ऊपर वाले की बाकी यही मंदिर और मदीना, कभी जो बालक ইয়াত এনেদৰে জেল বনাই দেখাই থৈ দিছে যে ফিল্মত এনেকুৱা জেলৰে ব্যৱহাৰ হয়। যিয়ে নহওক বস্তুবোৰ ফেক হ'লেও সেইটো কথা জানিও আমি কিন্তু সঁচা বুলি ভাবি লৈয়ে মুভিখন চাওঁ, তো সেনেকৈয়ে ভাল লাগে আমাৰ। মোৰ লগতে আপোনালোক সকলোকেও এবাৰ ফিল্ম চিটিখন দেখাই দিলোঁ, তো কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। ইয়াৰ পিছত আমি জুহু বিচত আহিলোঁ, কিন্তু বহুত মানুহ আৰু আমাৰ বহুত ভাগৰো লাগিছিলে, বেছি টাইম নাথাকিলোঁ। এনেই এবাৰ অলপ ঘূৰি পেলাই আকৌ হোটেললৈ গুচি গ'লোঁ। ভিডিঅ'টো চাই যদি আপোনালোক সকলোৰে ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত লাইক কৰিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে লগ পাই আছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'ত।